वेलकम बैक टू माय यूट्यूब चैनल नमस्कार प्रिय दर्शकসকল আৰু পোনপ্ৰথমে প্ৰত্যেকগৰাকী ব্যক্তিকে প্ৰত্যেকগৰাকী অসমীয়াকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা লগ যাচিলোঁ আৰু আজিৰ মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ দৰ্শকসকলক এটা কথা জনাও যে বহুত দিন মই একো ভিডিঅ' দিয়া নাই এক কাৰণ হৈছে যে মোৰ মাতটো অলপমান বেয়া হৈ গৈছিলে আসলে কাহ হৈছিলে আৰু কাহৰ কাৰণে মাতটো অলপমান বহি গৈছিলে যাৰ কাৰণে মই বহুত দিন ৰেষ্টত থাকিব লগা হ'ল আৰু মানে ভিডিঅ' কৰিবলৈ সময় নাই পোৱা সেইকাৰণে ভাবিলোঁ যেহেতু এতিয়া বিহুৰ সময় আৰু বিহুৰ সময়ত যেহেতু মই এতিয়া স্কুলৰ কেইদিনমানৰ কাৰণে ছুটি পাইছোঁ স্কুলৰ আমাৰ আচলতে সোমবাৰৰ পৰা খুলিব আৰু আজি 14 তাৰিখ আজি গৰু বিহুৰ দিনটোতে মই ভাবিলোঁ যেহেতু আমাৰ অসমীয়াৰ মান অসমীয়াৰ স্বাভিমান ৰঙালী বিহু যেহেতু আহিছে সেই ৰঙালী বিহুৰ কাৰণে মই হেণ্ডৱৰ্ক কৰি আছিলোঁ অৰ্থাৎ হাতৰ চিলাই কৰি আছিলোঁ আৰু এইখিনিতে মোৰ মনত পৰিলে যে মই যিটো কাম কৰি আছোঁ হয়তো মই আপোনালোকক সেইটো যদি দেখাওঁ তেনেহ'লে ই এটা মোৰ ভিডিঅ' হৈ যাব বৰ্তমান মোৰ মাতটো এতিয়াও ইমান এটা ভাল নহয় যদিও মই ভাবিলোঁ যে ভিডিঅ' এটা বনাই দিওঁ এতিয়া মই এটা ঢোল বনাই আছোঁ আৰু ইয়াত মই লিখি থোৱা আছে যে ৰঙালী বিহু বুলি লিখা আছে আৰু ঢোল এটা আঁকিছোঁ জাপি হৰাই এখন দিছোঁ আৰু এইটো পেপা এটা আঁকি দিছোঁ আৰু আচলতে কি হয় হাত চিলাই কৰিবলৈ লিখি ল'ব লাগে কাৰণ লিখি ল'লে বস্তুবিলাক পোন হয় চিধা হয় বেয়া নহয় একা বেকা নহয় মই আচলতে বহুতখিনি আগবাঢ়িলোঁ কালিৰ পৰা কৰিছিলোঁ ঢোলটো আচলতে একচুৱেলি হৈয়ে গৈছিলে আৰু মই ভাবিলোঁ গড মই পাহৰি গ'লোঁ যে মই ভিডিঅ' কৰিব লাগিছিলে হয় সেইকাৰণে মই ভাবিলোঁ যে ভিডিঅ' এটা কৰি দিওঁ আৰু ভিডিঅ'টোত মই দেখাওঁ যে মই কি কৰিলোঁ বিহু বুলি কি চেলিব্ৰেট কৰিলোঁ পিঠা পনা অলৰেডি চব হৈ গ'ল ধুনীয়াকৈ বনি গ'ল সেইবিলাকৰ ভিডিঅ' দি যাম কিন্তু এইখিনিতে যিটো মই কাম কৰি আছোঁ সেইটো কাম কৰি মই আপোনালোকক দেখাই থাকোঁ আৰু মই মোৰ বিহুৰ বজাৰ আপোনালোকক দেখাম চাই থাকিব তো এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো এতিয়া মই শৰাইখন কৰিব গৈছোঁ শৰাইখনৰ আধা কৰিলোঁ আৰু এতিয়া পিছৰডোখৰ কৰিব লৈছোঁ চ' চাই থাকক কি হয় হেণ্ডৱৰ্ক মই হাতৰ চিলাই শিকিছিলোঁ লকডাউনৰ সময়ত যেতিয়া আপোনাৰ ঘৰতে আছিলোঁ আৰু একো কাম বন নাছিলে তেতিয়া মানে কি আৰু পঢ়া কামটো থাকে অলপ সময় আৰু যিটো তেতিয়া অনলাইন ক্লাছ হৈছিলে আৰু তেতিয়া মানে কি আৰু সেইবিলাকেই কিবা এটা কামত যদি ব্যস্ত থাকোঁ তেনেকুৱাকৈ ভাবি আৰু মায়ে আচলতে হাত চিলাই কৰে মা দৰ্জী হয় চ' মায়ে সেইকাৰণে হাত চিলাই কৰে আৰু মোক শিকাই দিলে আৰু তাৰপিছৰ পৰা মই চেইন চিলাই ভৰ্তি চিলাই এনেকৈ মানে কেইটামান চিলাই জানো আৰু চ' সেইকাৰণে সেইকেইটা চিলাইকে কেতিয়াবা কৰি থাকোঁ মই এনেকৈ বহুতকেইটা চিলাই কৰিছোঁ মই সেইবিলাক চেম্পল হিচাপে মায়ে কয় যে আজি তই এইটো বনা আজি কৈ এইটো বনা সেইকাৰণে মই বনাওঁ আৰু মায়ে মোক তাৰ ভিতৰত মাৰ্কছ দিয়ে 10 মাৰ্কছৰ ভিতৰত কেতিয়াবা 8 পাওঁ কেতিয়াবা 9 পাওঁ তেনেকৈ মই মাৰ্কছো পাওঁ মাৰ পৰা চ' মায়ে সেইকাৰণে মোক নম্বৰ দিয়ে চ' মই তেনেকুৱা কেইটামান চেম্পল আপোনালোকক দেখাব বিচাৰিছোঁ হৈছে মোৰ ইমানখিনি কাপোৰ য'ত মই বহুত হেণ্ডৱৰ্ক কৰিলোঁ ফাৰ্ষ্ট এইটো দেখাওঁ এইটো দেখাইছোঁ উল্টা হৈছে চাগে মই ফ্ৰণ্ট কেমেৰা দি দেখাওঁ এইটো মই লিখিছিলোঁ ইন্দিৰা গান্ধী তেতিয়া মায়ে মোক ইয়াৰ ভিতৰত 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছেই দিছিলে মই চেইন চিলাই কৰিছিলোঁ চেইনৰ নিচিনা হয় চিলাইটো আপোনালোকে দেখিছে কিমান আচলতে বহুত লাহে কৰিব লগা হয় যাতে খুব ধুনীয়া হয় দেখিবলৈ এইটো ইন্দিৰা এণ্ড এইটো হৈছে গান্ধী ইন্দিৰা গান্ধী বুলি ইয়াত লিখিছিলোঁ তাৰপিছত লিখিছিলোঁ এইটো মই জাপি মেলি থৈ দিয়া আছে যিহেতু মোৰ নাম তৃষ্ণা চ' মোৰ ফাৰ্ষ্ট লেটাৰটো টিৰে আৰম্ভ হয় আৰু ইয়াত সেইকাৰণে লাভ তিনিটা দি পিনি টি লিখিছিলোঁ তাৰপিছত লিখিছিলোঁ এইটো লিখিছিলোঁ বিশ্বাসী আত্মবিশ্বাসী আৰু উৎসাহী হোৱা এইটো এইকাৰণে লিখিছিলোঁ কাৰণ সেইদিনাখন আচলতে মই এখন কিতাপ পঢ়িছিলোঁ কিতাপখনৰ নাম আছিলে তেজস্বী মন আব্দুল কালামৰ দ্বাৰা ৰচিত সেইখনত আচলতে মই কিবা এটা পঢ়ি এনেকুৱা এটা ভাল লাগিলে আৰু মই সেইকাৰণে এইখন লিখি দিলোঁ বিশ্বাসী আত্মবিশ্বাসী উৎসাহী হোৱা চ' আপোনালোকে কেনেকুৱা পাইছে ক'ব আৰু এইখন এট লাষ্ট মই কেইদিনমানৰ আগতেই বনাইছিলোঁ কিন্তু আচলতে কেইদিনমান হ'ল এপাহ গোলাপ ফুল বনাইছিলোঁ একচুৱেলি কি হ'ল গোলাপ ফুলটো সেইটো মই ফাৰ্ষ্ট বনাইছিলোঁ মায়ে 10 মাৰ্কছৰ ভিতৰত 8 মাৰ্কছ দিছিলে এটা গণ্ডগোলতে দিছিলে যে মই এই কালাৰটো অলপ গণ্ডগোল কৰি দিলোঁ মানে চবতে গুলপীয়া কালাৰ কৰিব লাগিছিলে নাইবা মই য়েল্লো বা এনেকুৱা বেলেগ কালাৰ কৰিব লাগিছিল বুলি মায়ে ক'লে চ' সেইকাৰণে মোক অলপমান 2 মাৰ্কছ এটা কাটি দিলে বাট 10 মাৰ্কছৰ ভিতৰত 8 মাৰ্কছো কম নহয় তাৰপিছত মই এইবিলাক পাতবিলাক দিছিলোঁ আঁকিছিলোঁ
কেনেকুৱা হৈছে ক'ব আৰু মানে কি আচলতে নিজকে ব্যস্ত কৰি ৰাখিবৰ কাৰণে কৰিবই লাগে এইবিলাক মানে মই ভাবোঁ যে এনেকৈ কৰিব লাগে তো মই কেতিয়াবা আৰ্টো কৰোঁ চিলাই কৰোঁ এনেকৈ বহুত কিবা কিবি কৰোঁ আৰু ভাল লাগে কাৰণ সময়বিলাক আচলতে এনেই যোৱাই লাভ নাই কাৰণ সময় কালৈকো ৰখি নাথাকে আৰু বিশেষকৈ যিহেতু ষ্টুডেণ্ট লাইফৰ কাৰণে সময় একদমেই ৰখি নাথাকে একদম পূৰা গৈ থাকে এইটো মই লিখিছিলোঁ অসমীয়া মই এইটো 2 মাহমান হৈ গ'ল কিন্তু ধুনীয়াই হৈছে কিন্তু ইমান এটা বেয়া নাই হোৱা এইটো এইকেইটাই লিখিছিলোঁ আৰু নাই লিখা এইবিলাকেই লিখিছিলোঁ আৰু এতিয়া মই ঢোলৰ যিটো বনাইছোঁ ঢোলটো এতিয়া বনাই আছোঁ ঢোলটো হৈ গ'ল আৰু এতিয়া মই শৰাইখন বনাই আছোঁ শৰাইখন বনাই হোৱাৰ পিছত বহাগ বিহু ধুনীয়াকৈ লিখি মেলি মই আপোনালোকক ভিডিঅ'টো দিম কেনেকুৱা লাগিছে আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ যিমানেই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে সিমানেই মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু মই নতুন ভিডিঅ'বিলাক দিবৰ কাৰণে উৎসাহ পাম আপোনালোকৰ পৰা সেইকাৰণে আৰু ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰি দিব গড়ে কি বনাই দিলোঁ মই বহুত সময় লাগিলে ইটোৰ পৰা সিটো কাম কৰি মেলি আকৌ বিহু আহিছে তেনেকৈ আচলতে বহুত দেৰি লাগি গ'ল কিন্তু আপোনালোকে ভাবিছে মই কি বনালোঁ চ' মই আপোনালোকক দেখাই লৈ যে মই কি বনালোঁ একচুৱেলি চ' আপোনালোকে দেখিছে পিছফালটো যেনেকুৱাই নহওক আগফালটো কিন্তু একদম ধুনীয়া চ' সেইকাৰণে দেখিছে কিমান ধুনীয়াকৈ মই বনালোঁ বহাগ বিহু বুলি ওপৰত লিখি দিছোঁ আৰু এটা জাপি বনাইছোঁ এটা পেঁপা বনাইছোঁ আৰু এইটো ঢোল আৰু এখন শৰাই সৰু সুৰাকৈ বনাইছোঁ আৰু কাৰণ ইটো কামৰ মাজত কৰি কেনেকৈ মই আচলতে কৰি পেলালোঁ মই আচলতে নিজেই পাহৰি গ'লোঁ আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু যদি বহুত ভাল হৈছে তেতিয়াহ'লে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটো আৰু এনেধৰণেই মৰমবিলাক দি থাকিব মোক আৰু আশা কৰোঁ যে আপোনালোকে আজিৰ ভিডিঅ'টো চাই বহুত ভাল পালে আৰু মই আগলৈও ভিডিঅ' দি থাকিম ভাল চাই থাকিব কাৰণে বনাওঁতে পূৰা ৰাতি হৈ গ'ল আৰু সেইকাৰণে এতিয়া ইমানতে মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ চ' মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বহুত মৰম দিব চ' বাই